হেল্ল' গাইজ, মই নৱনীতাই আপোনালোক সকলোকে নৱনীতা দাস ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ গাহৰি মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। চিম্পল গাহৰি গ্ৰেভি, মানে পৰ্ক গ্ৰেভি কেনেকৈ বনালোঁ মই, আহক তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰোঁ। তো মই পৰ্ক গ্ৰেভিৰ কাৰণে এইখিনি মাংস লৈ লৈছোঁ, নিজৰ জোখমতে লৈ লৈছোঁ। আৰু মাংসত দিবৰ কাৰণে লৈছোঁ আলু, ধনিয়া, তেজপাত, আৰু আনফালে মই এইফালে পেষ্ট বনাই ল'বলৈ লৈছোঁ বিলাহী, এনেকৈ বিলাহী লৈ লৈছোঁ। আৰু ইয়াতে মই দিম এতিয়া পিঁয়াজ কাটি থোৱা। আৰু পিঁয়াজ দিলোঁ, এইফালে মই নহৰু দিছোঁ আৰু কাটি থোৱা আদাও দি দিছোঁ, আৰু এটা দিছোঁ কেঁচা জলকীয়া। মানে গোটেইখিনি মই পেষ্ট বনাই ল'ম। এয়া গ্ৰেভিৰ কাৰণে আমাৰ পেষ্টখিনি ৰেডি হৈ গ'ল। আনফালে মই মছলা লৈছোঁ ডালচেনি, ইলাইচি, লং, আৰু এইফালে নিমখ লৈছোঁ, জালুকৰ গুড়া লৈছোঁ, হালধি লৈছোঁ, মিট মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু গৰম মছলা লৈ লৈছোঁ। এতিয়া মই পোনপ্ৰথমে কুকাৰত গাহৰিখিনি চিটি মাৰি ল'ম। সেইকাৰণে মই এতিয়া মাংসখিনি কুকাৰত দি দিছোঁ, আৰু ইয়াতে মই এতিয়া পানী দিম। পানী দি ল'লোঁ, আৰু তাত মই কি কৰিম, তেজপাত, নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ, আৰু এয়া ডালচেনি, ইলাইচি, লং দি দিছোঁ, আৰু তেজপাতখিলাও দি দিছোঁ। মানে গোটেইখিনি মই চিটি মাৰি ল'ম, 2-3টা চিটি মাৰি ল'ম মাংসৰ কোৱালিটি চাই। তো মাংসখিনি কাঢ়ি ল'লোঁ, কাঢ়ি লৈ মই এতিয়া নেমু অকণমান চেপি দিছোঁ। নেমুখিনি চেপি ভালদৰে সানি ল'ম। একেবাৰে চিম্পল, সকলোৰে ঘৰত বনাই। মই কেনেদৰে বনাওঁ আপোনালোকক দেখালোঁ, হয়তো কেতিয়াবা ট্ৰাই কৰি চাব। আৰু এয়া কেৰাহী পাতি আলু কেইপিচ আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। মানে আলু কেইপিচ আগতীয়াকৈ ফ্ৰাই কৰি ল'লে সুবিধা হয়। এয়া গল্ডেন ব্ৰাউন হোৱালৈকে মই আলু কেইপিচ ভাজি ল'লোঁ, আৰু আলু ভজা তেলখিনিতে মই পেষ্টখিনি দি দিলোঁ, গোটেই পেষ্টখিনি যিটো বনাইছিলোঁ মানে গ্ৰেভিৰ কাৰণে। আৰু এতিয়া মই ইয়াত দিছোঁ হালধি পাউডাৰ, আৰু অকণমান নিমখ দি লৈছোঁ, জোখমতে দি লৈছোঁ আৰু নিমখ। আৰু এতিয়া ভালদৰে মই এই পেষ্টখিনি লৰাই ল'ম, মানে মিক্স কৰি ল'ম। এতিয়া মই ইয়াত জিৰা পাউডাৰখিনি দি দিছোঁ, আৰু ঠিক সেইদৰে ধনিয়া পাউডাৰ দি দিছোঁ। মছলা পেষ্টৰ সৈতে মিহলি কৰি ল'ম ভালদৰে। আৰু মিট মছলাখিনিও মই এতিয়া দি দিলোঁ। মানে গোটেই মছলাখিনি নাই দিয়া, কিন্তু যিখিনি দেখাইছোঁ মই সেইখিনি দি লৈছোঁ। আৰু গোটেইখিনি ভালদৰে এতিয়া অলপ সময় ভাজি থাকিম, ভালদৰে হাতেৰে লৰাই থাকিম। চিম্পল, ইমান টান নহয়। বিশেষকৈ গাহৰি মাংসত ইমান মছলা ব্যৱহাৰ নকৰে, কিন্তু ঠাণ্ডা দিন হয়, অকণমান স্পাইচি ফ্লেভাৰত খাবলৈ মন যায়, সেইকাৰণে দিছোঁ। আৰু এয়া পেষ্টখিনি অলপ সময় ৰাখি ল'লোঁ এনেকৈ ভাজি ভাজি। আকৌ মই ঢাকোন দি দিলোঁ কিছু সময়ৰ কাৰণে, আৰু এয়া ঢাকোন খোলাৰ পিছত আকৌ এবাৰ লৰাই লৈছোঁ। মানে গোটেই পেষ্টৰ পৰা তেল বিৰিঙি অহাত মানে। এতিয়া আকৌ গাহৰি মাংসখিনি দি ভালদৰে লৰাই আছোঁ, আৰু কিছু সময় লৰাই থাকিলোঁ। এতিয়া মই অকণমান চেনি এড কৰি দিছোঁ, চেনি কালাৰৰ কাৰণে আৰু সোৱাদৰ বেলেঞ্চটো ঠিক ৰাখে। গতিকে আকৌ লৰাই থাকিম। এতিয়া ভালদৰে লৰাই হোৱাৰ পিছত যিখিনি মই ফ্ৰাই কৰি থোৱা আলুখিনি এড কৰি দিছোঁ গাহৰি মাংসখিনিৰ সৈতে, আকৌ লৰাই থাকিলোঁ। আৰু এতিয়া বাকী যিখিনি মছলা আছিলে, মানে গৰম মছলা আৰু জালুকৰ গুড়া আছিলে, সেই জালুকৰ গুড়া আৰু গৰম মছলাখিনি মই দি ল'লোঁ ইয়াত। এতিয়া আকৌ ভালদৰে কিছু সময় ভাজি থাকিলোঁ। ভাজি থাকি মই এতিয়া ঢাকোনখন দিছোঁ, আৰু ঢাকোন খোলাৰ পিছত দিলোঁ ইয়াত পানী, কাৰণ গ্ৰেভি বনাম মই যিহেতু, গতিকে পানী এড কৰি দিছোঁ। পানী নিজৰ জোখমতে মই এড কৰি লৈছোঁ। আপোনালোকে নিজৰ জোখ পৰিমাণত, যে মই অলপ পানী বেছি খাম, যে অলপ কম খাম, তেনেকৈ দি ল'ব পাৰে। মই তেনেকৈ দি লৈছোঁ, আৰু এয়া কিছু সময় ঢাকোন দি আকৌ উতলাই থাকিলোঁ। এনেদৰে লৰাই লৰাই ঢাকোন দি উতলাই থাকিলে গ্ৰেভি যিয়ে নবনাওঁ আমি, খাবলৈ খুব টেষ্টি হয়। ঢাকোনখন অলপ সৰু হৈছিলে, সেইকাৰণে মই অলপ ডাঙৰ
ডাঙৰখন দি ল'লোঁ আৰু কিছু সময় উতলোৱাৰ পিছত এয়া ধুনীয়াকৈ যেতিয়া এটা বেলেঞ্চত পানীখিনি ৰ'ল আৰু মই ইয়াত অকণমান বাটাৰ এড কৰি দিছোঁ কাৰণ বাটাৰে সোৱাদটো খুব ধুনীয়া কৰি দিয়ে আৰু লাষ্টত মই ইয়াত গাৰ্নিচিং কৰিছোঁ ধনিয়াৰ সৈতে কাৰণ আমাৰ গাহৰি মাংসখিনি ৰেডি হৈ গৈছে একেবাৰে চিম্পল আৰু বনাই খাবলৈও খুব সোৱাদ হয় ৰেচিপিটো মই বনাইছিলোঁ আৰু বনালে মই কিবা এটা ৰাখি থওঁ আপোনালোকক দেখাবৰ কাৰণে সেইকাৰণে ৰেচিপিটো দেখালোঁ খাবলৈ খুব টেষ্টি হয় এনেদৰে বনাই খালে আপোনালোকে এনেদৰে বনাই খাই মোক কমেণ্ট কৰিব প্ৰায় বনাই মই কিদৰে বনাওঁ দেখালোঁ আপোনালোকক কিছু আভাস দিলোঁ আজিৰ ৰেচিপিটো ইমানেই আছিলে যদি চাই ভাল লাগিলে লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল বাটনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' পাই থাকে ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ